नोंथाङा नायगासिनो दङ बड'लेण्ड खौरां दिनै बड'लेण्ड खौरांनि स्टुडिअ खायसे गोनां रादाबफोरजों आं रमेन बर' अब्ला गिबि रादाबखौ नोंथांमोननो होनो लाबाय थांना थानायनि बेलायाव गोग्गो सावस्रि थानायाबो जिउनि मोनसे गोनांथार बाहागो जानो हमबाय सावस्रि बिथिङाव बिटिसिनि प्रमद सोरखारा दिनै आगानसे दावखोबावनायखौ नुनो मोनसै मानोना कोविड थासारिनि इयुन थाखथियारिखौ नोजोर होनानै बिटिआर ओनसोलनि बाक्सा जिल्लानि बेन्दोङाव थानाय मसलपुर डक्टर रवि बर' सिभिल देहा फाहामसालियाव गं 7 बैसां गोनां कोविड-19 इन्टेन्सिभ केयार इउनिट सुंद'यै आईसीयू बेखेवदों बे आईसीयूखौ बेखेवनानै होयो बिटिसिनि गाहाय मावफुंगिरि सोद्रोमा प्रमद बर' बिथाङा बेखेवनाय बुब्लियाव गाहाय बिथांजों दंफायोमोन बिटिसिनि बुंथिगिरि कातिराम बर' आसामनि मन्त्रि उरखाव ब्रह्म आरो बिटिसिनि इएम राकेश ब्रह्म बिथांमोना बिटिआर रेकर्ड जाखांनायनि उननिफ्रायनो बेबायदिनो प्रमद सोरखारा मोनसेनि उनाव मोनसे खामानि दामानिखौ सुबुंफोरनि थाखाय मावलांनायखौ नुनो मोननाय जादों मैया थांनाय 14 आगस्ट खालाराव बाक्सा जिल्लानि सिङाव थानाय मसलपुरनि डक्टर रवि बर' सिभिल हस्पिटालाव बिथां प्रमद बर'आ बे आईसीयू रुमखौ बेखेवनानै होलाङो बिथाङा बे बुब्लियाव मा बुंनो नागिरदों जोंनि आखायाव बेनि मोनसे एक्सक्लुसिव भिडिअ दङ आरो नायगिरि नोंथांमोननि थाखाय बे एक्सक्लुसिव भिडिअखौ जोङो दिन्थिनो नाजाबाय अब्ला फैदो जोङो मोनथिना लानि प्रमद बर' बिथाङा आईसीयू बेखेवनाय बुब्लियाव बिथाङा मा बुंनो नागिरदों बिटिआरनि गासै रायजो राजा नोंथांमोननिसिम আমি স্পেচিয়েলি ধন্যবাদ দিব লাগিব আমাৰ ডিচি ডাঙৰীয়াক আৰু আমাৰ ডেপুটি কমিশনাৰ আৰু হেল্থ ষ্টাফ ইয়াত যিটো আছে সকলো মিলি পেলাই এইটো মানে আজি 17 বেডেড আইচিইউ যিটো বনালে ইয়াৰ কাৰণে আমি ধন্যবাদ দিছোঁ এতিয়া আমাৰ অকল কোভিডৰ কাৰণে নহয় কোভিড যোৱাৰ পিছত বাকি যিবিলাক ক্ৰিটিকেল পেচেণ্টবিলাক আছিলে সেইবিলাকৰ কাৰণেও এতিয়া ভাল এটা সুবিধা আহি গ'ল মছলপুৰত আৰু আজিৰ এই সময়ত আমাৰ দুখীয়া মানুহৰ কাৰণে এইটো যথেষ্ট এটা ডাঙৰ কাম হৈছে আমাৰ ৰুৰেল এইটো হস্পিটাল হয় তো ৰুৰেল এৰিয়াৰ হস্পিটাল কাৰণে আমাৰ অঞ্চলৰ ৰাইজে এফৰ্ড কৰিব নোৱাৰে তেখেতসকলৰ বিভিন্ন হেল্থ প্ৰব্লেমবিলাক গতিকে আজি বডোলেণ্ডৰ আমাৰ 4টা ডিষ্ট্ৰিক্টৰ যেহেতু ফাৰ্ষ্ট আইচিইউ হৈছে আৰু ইমান সুন্দৰ আইচিইউ বনাইছে মই কাৰণে ধন্যবাদ জনাইছোঁ আৰু ইয়াত পৰৱৰ্তী সময়ত যিখিনি হেল্থ জনিত যিখিনি সমস্যা আছে সেইখিনিটো সমাধান কৰিবৰ কাৰণে আমি কিছুমান পলিচি ইতিমধ্যে বিটিসি গভৰ্ণমেণ্টে লৈছোঁ আৰু আমি অসম চৰকাৰৰ লগত কথা পাতি বাকিখিনি সমস্যা লাহে লাহে সমাধান কৰিবৰ কাৰণে আগবাঢ়িছোঁ প্ৰথম প্ৰায়োৰিটি আমি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো চাইছোঁ ক'ত এম্বুলেন্স আছে নাই আৰু বহুতখিনি এম্বুলেন্স আমি ঠিক কৰিছোঁ আৰু ইয়াৰ লগতে হেল্থ অফিচাৰবিলাকৰ গাড়ী নাই ডিষ্ট্ৰিক্ট পৰ্যায়ত সাব ডিভিজন পৰ্যায়ত এছডিএমৰ গাড়ী নাই সেইবিলাক দিবৰ কাৰণে আমি ঠিক কৰিছোঁ আমি বিচাৰিছোঁ ইয়াৰ লগতে আৰু কিছুমান ক্লিনিক আমাৰ গাড়ী আমি বাছ চলোৱাৰ কাৰণে ঠিক কৰিছোঁ আৰু সিনিয়ৰ সিটিজেনবিলাকৰ কাৰণেও মানে মান্থলি বেচিছত তেখেতসকলক চেকআপ কৰাৰ কাৰণে নতুন এটা হেল্থ পলিচি আমি লৈছোঁ আৰু সেইবিলাক আমি অনাগত দিনত এটাকৈ ইমপ্লিমেণ্ট কৰিম মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ তেখেতসকলে আমাক সকলো দিশৰ পৰা হেল্প কৰি আছে আৰু স্পেচিয়েলি ইয়াত আমাৰ আজি গাৰ্জেন মিনিষ্টাৰ ডাঙৰীয়া উপস্থিত আছে চ' তেখেতে বাকীখিনি কথা ক'ব যিটো হস্পিটেল 200 বেডেড হস্পিটেল আছিল বৰ্তমান 100 মানে বিছনা চলি আছে তাৰে ভিতৰত যেনিবা 17খন যিটো আইচিইউ মানে বেড কৰা হ'ল এইটো খুব কম সময়ৰ মানে ভিতৰতে কৰা হৈছে তাৰ কাৰণে আমাৰ জিলা উপায়ুক্ত ডিচি আৰু হস্পিটেলৰ সুপাৰিনটেণ্ডেণ্টৰ পৰা জইণ্ট ডাইৰেক্টৰ সব মেডিকেল ষ্টাফ তাৰ কাৰণে আমি মানে ধন্যবাদ দিব লাগিব আৰু যিটো এটা সমস্যা আহিছে ইয়াত আইচিইউ বেডটো খোলা হ'ল 17খন আইচিইউ বেড আৰু কোভিডৰ কাৰণে মানে এক্সট্ৰাকৈ 5খন তাতে এটা অপাৰেটৰৰ টেকনিকেল অপাৰেটৰ বা টেকনিকেল ষ্টাফৰ অভাৱ আছে বুলি কোৱা হৈছে কিন্তু আমাৰ এই হস্পিটেল ষ্টাফ আৰু ডিচিৰ উদ্যোগত ইতিমধ্যে 2জন টেম্পৰাৰীভাৱে ট্ৰেইন আপ কৰা হৈছে চাবৰ কাৰণে আৰু সোনকালে আমি ৰাজ্য চৰকাৰৰ যিটো স্বাস্থ্য বিভাগৰ মন্ত্ৰী তাৰ লগত আলোচনা চলি আছে ইয়াত পাৰ্মানেণ্টলি টেকনিকেল ষ্টাফ দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব লগতে এই হস্পিটেলত এটা এমডিৰ সমস্যা হৈছে আগতে মানে 11 মাহৰ কাৰণে কোনোবা আহিছিল আৰু তেওঁ গ'ল ৰুৰেল পষ্টিং আছিলে এতিয়া আৰু নেক্সট আহিব লগাটো নাই তাৰ কাৰণে মেডিচিন স্পেচিয়েলিষ্ট নথকাৰ কাৰণে বহুত বেমাৰটো ৰিফাৰ কৰিব লগা হয় সেইটো যাতে নাইকিয়া হৈ যায় তাৰ কাৰণেও স্বাস্থ্য বিভাগৰ যিটো মন্ত্ৰী কেশৱ মহন্তৰ লগত মই কথাটো পাতি আছোঁ আৰু মই 2 দিনতে এইটো টেক আপ কৰি পেলাই এইটো
পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰিম নিউজ ডেস্ক रिपर्ट बड'लेण्ड खौरां सोलायनाय लाबोनायनि नोजोरजों प्रमदनि सोरखारा दिनै अफिसनि बायजोआव दिनै गामिनि नखराव दिनैनि सोरखारा गोदोनि सोरखारनिख्रुइ जोबोरैनो आलादा दानि सुबुंफोरा सोरखारनि खाथियाव थांनो नाङा सोरखारासो सुबुंफोरनि सेराव थाङो मोनफ्रोमबो गामिनि नखर थांनानै खौरां लाहैनायखौ दिनैनि सोरखारनियाव नुनो मोनदोंसै मानोना गोग्लैसोनाय गोरिब नखराव खौरां लाफैनायखौ दिनै नुनो मोनदों गसाइगावनि मोनब्रै बिसिडिसिआव जेरावनाखि दानि बिटिसिनि इया मुस्रि रेवरेवा नार्जिहारि बिथाङा 4 नं जमदुवार बियाबनि सिङाव थानाय मोनब्रै बिसिडिसिनि गोग्लैसोना थानाय गैथारै गोरिब नखराव थांनानै नखर हाबनानै खौरां लाहैनायनि खौरां मोननाय जादों गुबुन गुबुन गामिफोराव नायगिदिंनायजों लोगोसे बालांगुरि गामिनि गोरिब नखरफोरावबो सुरात लाफैदों बिटिसिनि मावफुं सोद्रोमा मुस्रि रेवरेवा नार्जाहारि बिथाङा 4 नं जमदुवार बियाबनि सिङाव थानाय कक्सागुरि गामिजों लोगोसे बालामगुरि गामिनि जायफोर गोरिब जायफोरा बिटिसि एकर्ड जाजेननाय समनिफ्राय जाय नखरफोरा जेबो सोरखारि सुबिदा मोनाखै बेबायदि नखराव नायबिजिरनायजों लोगोसे गोनां जेंनाफोरखौ लिरथुमनानै लायो मावफुं सोद्रोमा बिथाङा जानो हागौ बिटिसिआव बेबायदि खामानि मावनो लानाया गोदान दानि सोरखारनि नोजोरखौ बुंनो थाङोब्ला बिटिआरनि गासैबो नखरफोराव मोनथावना सोरखारनि सुबिदाफोरखौ मोनहोनाया गुबै नोजोर बिथिं बेखायनो फैबाय थानाय समफोराव सानफ्रोमबो सुबुङानो सोरखारि सुबिदाखौ जेन मोननो हायो बेनि फारसे नोजोर होनो थाखायबो भिसिडिसिनि गाहाय मासिगिरिफोरखौबो खावलायो बिथाङा गामि ओनसोलाव थानाय गोबां नखरफोरा गाव गावनि आरो गोहैलो खालामनानै लानायनि थाखायबो सोरखारि सुबिदाफोरखौ मुलाम्फा खालामनानै लानो हायाखै होननानैबो बुंथियो बिथाङा मोनसे सुबिदा लानो गोनां जानाय फोरमान बिलाइ जेरै आधार कार्ड पेन कार्ड भटार कार्ड बायदि गैया जायनि जाहोनाव सोरखारनि सुबिदानिफ्राय गोजानाव थानो गोनां जादों होननानैबो खौरांगिरिफोरनि सिगाङाव फोरमायथिदों बिथां रेवरेवा नार्जाहारिया प्राय 10-15টা মান পৰিয়াল ভিজিট কৰিছোঁ আৰু ভিজিট কৰাৰ মেইন উদ্দেশ্য হৈছে আমাৰ অসম চৰকাৰ আৰু আমাৰ বিটিচি চৰকাৰ দুজন চিফ আমাক ইনষ্ট্ৰাকশ্যন দিছে যে বিটিচি গঠন হোৱাৰ পিছত আমাৰ সমষ্টিবিলাকত কোন পৰিয়াল আজিলৈকে একো চৰকাৰী স্কিম পোৱা নাই চৰকাৰৰ অনুদান পোৱা নাই এইবিলাক আমাক ছাৰ্ভে কৰিব দিয়া হৈছে আজি মই দেখিলোঁ বহুত জায়গাত বহুতৰে তেনেকুৱা অসুবিধা আছে যেনিবা কাৰোবাৰ আই কাৰ্ড নাই আইডি কাৰোবাৰ পেন কাৰ্ড নাই কাৰোবাৰ আধাৰ কাৰ্ড নাই আৰু জব কাৰ্ড নাই এইবিলাক সমস্যা আছে এইবিলাক কিয় পোৱা নাই আমি সুধিলোঁ তেওঁলোকে মানে আউট অফ কনচিয়াছনেছ আনকনচিয়াছলি তেওঁলোকে কৰি ল'ব পৰা নাই বিশেষকৈ আমাৰ আদিবাসীবিলাকত গাঁৱত আমি সোমাইছোঁ তেনেকুৱা তেওঁলোকে কেইটামান গাঁৱত মানে 19খন এটা এই যে খাচিয়াবাৰী এটা গাঁৱত 19টা পৰিয়ালত তেনেকুৱা একো তেওঁলোকৰ ৰেকৰ্ড নাই তেওঁলোকে ক'ৰ পৰা আহিছে আমি ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকে ক'বলৈ গ'লে ভোটাৰ আইডিও নাই তেনেকুৱা গতিকে তেওঁলোকে আমি চৰকাৰ হিচাপে ভোট দিবলৈও কিবা এটা দিবলৈ আমাক আমি আজি অক্ষমতা হৈছোঁ দিব নোৱাৰা অৱস্থাত কাৰণ আজি যদি ঘৰত দিব লগা হয় আমাৰ আধাৰ কাৰ্ড লাগে আধাৰ কাৰ্ড লগত পেন কাৰ্ড লিংক কৰিব লাগে গতিকে এইবিলাক কৰিব নোৱাৰোঁ গতিকে আমি এইবিলাক আজি ঘূৰি চাইছোঁ আমি চেয়াৰমেনবিলাকক দায়িত্ব দি আহিছোঁ আপোনালোকে সোনকালে যিবিলাক পৰিয়ালে তেনেকুৱা আধাৰ কাৰ্ড নাই আইডি নাই কি নাই এইবিলাক সোনকালে কৰি দিব জব কাৰ্ড বনাই দিব লাগে তাৰপিছত ৰেচন কাৰ্ড সোনকালে বনাই দিবলৈ আমি অধিক দায়িত্ব দি আহিছোঁ কাৰণ আমাৰ যে পপুলাৰ চৰকাৰ পৰিৱৰ্তন চৰকাৰ আমি বিচাৰিছোঁ প্ৰত্যেক গাঁৱতে আগত যি হ'ল আজিৰ দিনত আজিৰ পৰা যাতে কোনো পৰিয়ালে চৰকাৰী অনুদান নোপোৱাকৈ থাকিব নোৱাৰে এইটো আমি চিন্তা কৰিছোঁ এইকাৰণে আমি প্ৰচেষ্টা কৰিছোঁ আৰু এই প্ৰচেষ্টাটো আমি আজিৰ পৰা আগন্তুক 2 অক্টোবৰলৈকে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনলৈকে আমি গোটেই সমষ্টিবিলাকে বিটিচিৰ আমি ছাৰ্ভে কৰিম গোটেইবিলাক লিষ্ট বনাই পেলাই আমি তাৰ বিশেষ ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিম আজিৰ পৰা আৰম্ভ হৈছে আজিৰ পৰা 2 অক্টোবৰলৈকে চলিব গোটেই বিটিচিতে গোটেই বিটিচিতে স্যার কিন্তু এই ক্ষেত্ৰত বিটিচিত মানুহে মানে বেলেগতো কেনেকৈ উচ্চৰিছে আপোনালোকে নিশ্চয় গম পাই আছে কোনোবা নতুন কোনোবা মাটিৰ একো পাত্তা নাই এইবিলাক কৰিছে হয়তো যিবিলাক কৰিছে মোৰ বোধে ইলিগেল হোৱা নাই চবেই একচেপ্ট কৰিছে কিন্তু আমাৰ বিটিচি তেনেকৈ আমি পলিচি লোৱা নাই এইটো নিশ্চয় নহ'ব गसाइगावनिफ्राय फुंखा बरगयारिनि रिपर्ट बड'लेण्ड खौरां
दानिया सम सफैबाय बड'लेण्ड खौरांनि गासैबो नायगिरि नोंथांमोननिफ्राय बिदाय लानायनि बड'लेण्ड खौरांनि गासैबो नायगिरि नोंथांमोननिसिम अननाय मोजां मोननाय आरो सिबिनायखौ फिन बावहरनानै दिनैनि रादाबखौ एसेबां फोजोबनाय जाबाय। गोजोन्थों।